নমস্কাৰ, মই এই ভিডিঅ'টো DLED পেট এক্সামৰ ওপৰত লৈ আহিছোঁ। আপোনালোকে চাব। এই ভিডিঅ'টোৰ জৰিয়তে DLED এণ্ট্ৰেন্স এক্সামত কি টপিক আহে, ইয়াৰ পৰীক্ষা পতা ধৰণটো বা কোনটো ছাবজেক্টৰ পৰা কিমান নম্বৰ আহে তাৰ বিষয়ে দিয়া আছে। গতিকে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই পৰীক্ষাটো OMR শীটত হয় আৰু মুঠ 100টা প্ৰশ্ন আহে। 100টা প্ৰশ্নৰ বিনিময়ত 100 নম্বৰ থাকে। প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকে। সময় থাকে 2 ঘণ্টা। ইয়াত আপোনাৰ দুটা ছেকশ্যনত প্ৰশ্নবোৰ আহে, ছেকশ্যন 1 আৰু ছেকশ্যন 2। আৰু ইয়াত আপোনাৰ নিগেটিভ মাৰ্কিং থাকে। প্ৰতিটো কুৱেশ্যনত 0.25 মাৰ্কছকৈ নিগেটিভ থাকে। গতিকে আপোনালোকে শুদ্ধকৈ কৰিব আৰু ব্লু অৰ ব্লেক বল পইণ্ট পেন ইউজ কৰিব। ছেকশ্যন 1ত কি ছাবজেক্ট থাকে? জেনেৰেল ইংলিছ 10 মাৰ্ক, জেনেৰেল নলেজ 15, ৰিজনিং 10। মুঠ 35 নম্বৰৰ পৰীক্ষা হ'ব ছেকশ্যন 1ত। গতিকে আপোনালোকে এইকেইটা টপিকৰ কি চাব মই দেখাই আহিছোঁ আৰু ছেকশ্যনটোত কি থাকে সেইকেইটা চাওক। ছেকশ্যন 2ত জেনেৰেল মেথমেটিক্স আহিব 15 নম্বৰ, জেনেৰেল ছায়েন্স এণ্ড EVS আহিব 15 নম্বৰ, ছ'চিয়েল ছায়েন্স আহিব 20 নম্বৰ, লেংগুৱেজ আছামিজ, বাংলা, বড়ো, ইংলিছ তাৰ পৰা মিলি আহিব আপোনাৰ 15 নম্বৰ। মুঠ ছেকশ্যনটোত 65 নম্বৰ আহিব, টোটেল 100 নম্বৰ। অংকৰ কি আহিব চাব। ইয়াত মই দি দিছোঁ, আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব। নাম্বাৰছৰ ওপৰত আহিব, ফ্ৰেকশ্যন, পাৰ্চেণ্টেজ, মানি, জ্যামিতি, মেজাৰমেণ্ট, ডাটা হেণ্ডলিং, স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, চিম্পল এলজেব্ৰিক ইকুৱেশ্যন। ছায়েন্স আৰু EVSৰ কি আহিব আপোনালোকে চাই লওক। নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট, ফেক্টৰ ইনফ্লুৱেঞ্চিং এনভাইৰনমেণ্ট, কজ অফ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্টেল ইছ্যুজ, এনভাইৰনমেণ্টেল প্ৰটেকশ্যন, ডিফাৰেণ্ট ষ্টেটছ এণ্ড কেৰেক্টাৰিষ্টিক্স অফ মেটাৰ, ফিজিকেল এণ্ড কেমিকেল চেঞ্জ, কেমিকেল ৰিয়েকশ্যন, ফ'ৰ্চ, চেল, এডাপ্টেশ্যন অফ প্লেণ্ট, মাইক্ৰ'অৰ্গেনিজিম, হিট এণ্ড টেম্পাৰেচাৰ, এচিড বেছ সল্ট, ৰাইট এণ্ড ৰিফ্লেকশ্যন, ৱেডাৰ এণ্ড ক্লাইমেট, ৰেচিপিৰেশ্যন ইন অৰ্গেনিজিম এণ্ড ইন প্লেণ্ট। এইকেইটা টপিক আহিব। আপোনালোকে ভালকৈ ইয়াৰ ওপৰত যিমান প্ৰশ্ন থাকে সকলোবোৰ চাব। ছ'চিয়েল ছায়েন্সৰো এইখিনি টপিক আহিব, আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। ইয়াত জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স সকলো ধৰণৰ প্ৰশ্ন আহে। গতিকে আপোনালোকে টপিককেইটা পঢ়িব। লেংগুৱেজৰ তলত দিয়া টপিকখিনি আহিব, লেংগুৱেজ লাৰ্ণিং অবজেক্টিভছ, ইম্পৰ্টেঞ্চ অফ লেংগুৱেজ লাৰ্ণিং, আৰু আপোনালোকে এইকেইটা চাব কি আহিব। এই গোটেইখিনি আপোনালোকে গুগল বা ইউটিউবত ভিডিঅ' পাব, সেইবোৰৰ ওপৰত আপোনালোকে চাব, নহ'লে আগতে অহা প্ৰশ্নবোৰো চাব পাৰে। এই চেনেলটোতে আগতে অহা বহুত GK প্ৰশ্ন দিয়া আছে, আপোনালোকে সেইখিনি চাই ল'ব। যদি ভিডিঅ'টোৰ পৰা উপকৃত হ'ল, লাইক এটা কৰি দিব। ধন্যবাদ।